নমস্কাৰ বাইদেউ, নমস্কাৰ। খুব সুন্দৰ নতুন চিৰিয়েল এখন আহি আছে, ছাৰহঁতো আছে। এই ডাইৰেক্টৰ চিৰিয়েলখন বহুত ধুনীয়া হ'ব। ইয়াৰ ডাইৰেক্টৰ জিৎ কলিতা তেওঁ কামত লাগি আছে। চিৰিয়েলখনৰ নাম আছিলে বোৱাৰী, নহয় জানো? কেতিয়ালৈ ৰিলিজ হ'ব বাৰু? এনেকৈ নতুন চেনেল এটা আহি আছে। আৰু এনেই কিবা নতুনত্ব আছেনে বাৰু? এনেই জেনেৰেলি সচৰাচৰ চিৰিয়েলবিলাকতকৈ কিবা আছে আৰু ভালেখিনি আমাৰ নামি দামী যিমান আৰ্টিষ্ট আছে। হয় হয়, অসমীয়া ফিল্ম জগতত নতুন আৰ্টিষ্ট আছে। ভাল তেনে মোৰ কেৰেক্টাৰটো ভাল আছে। থেংক ইউ। আৰু এইফালে এজন সহায় নকৰিলে আমাৰ নহয়। কি ক'ব কওকচোন অকণমান। মে বি নেক্সট ইয়েৰৰ জানুৱাৰী মানত ফেমিলি ড্ৰামা আহি আছে, য'ত মানে মোৰ লগতে আৰু বহুত চব আপোনালোকে চিনিয়ৰ আৰ্টিষ্ট, চব আমাৰ ভাল ভগৱত বা পুৰবী বা গীতাৱলী বা মলয়া বা আছে। ইমান চিনিয়ৰ আৰ্টিষ্টৰ লগত কাম কৰিব পাৰিছোঁ, মোৰ বিৰাট ভাল লাগিছে। আৰু লগতে আমাৰ ইউনিটটো বিৰাট ভাল কাম কৰিব পাৰিছে। আৰু এওঁলোক যদি নহয় তেতিয়াহ'লে চিৰিয়েল নহ'ল। এওঁলোক যদি নহয়, কেমেৰাৰ বেক চাইডে থাকে আৰু কেমেৰা মানে যদি এইবোৰ মানুহ নহয় তেতিয়াহ'লে চিৰিয়েল নহ'ব। গতিকে আমি এওঁলোকক ধৰণৰ হাঁহ এটা দি দিব দেই। বহুত কষ্ট কৰি আছে আৰু এতিয়া সময় নাই মানে বিশেষকৈ মোনা হৈ গৈছে আৰু চিনি পাইছে চাগে। বহুত ডাঙৰ এক্টৰৰ লগত আজি কাম কৰি ভাল। থেংক ইউ। এক্টৰ এই এক্টৰ আজি বহুত দিনৰ পৰা লাগি আছে বোলে দাদা। এইটো ৰুম আৰু মই ড্ৰাইভাৰ কেৰেক্টাৰ এটা কৰিছোঁ। মলয়া গোস্বামী আছে ইয়াতে ধৰিব পাৰিছে। বহুত হেভি ঘৰৰ মানে এজন ড্ৰাইভাৰ কেৰেক্টাৰ এটা মই কৰিব লগা হ'ল। জিৎ কলিতাই বহুত ডাঙৰ সুবিধা এটা দিছে মোক। যদি আপোনালোকে অকণমান মৰম দিব বিচাৰে মোক, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি উৎসাহিত কৰিব বুলি আশা ৰাখিলোঁ। আৰু এনেধৰণে মই বোলছবিৰ লগত বা ছবি জগতৰ লগত ৰিলেটেড ভিডিঅ'বোৰ আপোনালোকৰ ওচৰলৈ প্ৰেৰণ কৰিবলৈ যত্ন কৰিম। ধন্যবাদ। আগলৈ চাই থাকক। এয়া মলয়া বাইদেউ। মলয়া বাইদেউকে ধৰি অসমীয়াৰ এই নামী দামী এক্টৰবোৰৰ লগত কাম কৰিবলৈ পাই মই নিজে প্ৰথমে ভয়ে খাইছিলোঁ। আৰু জিৎ কলিতাক সঁচাই ধন্যবাদ দিবই লাগিব। তেওঁহে মোক নিমন্ত্ৰণ কৰি লৈ গৈছিলে। আৰু ড্ৰাইভাৰ কেৰেক্টাৰ এটা কৰিছিলোঁ বুলি আগত এবাৰ মই কৈছোঁৱেই। এয়া মলয়া বাইদেউ। মলয়া বাইদেউৰ লগত প্ৰথম কাম কৰাৰ মজাই সঁচাই বেলেগ আছিলে। আৰু এটা কথা মন কৰিছেনে বাৰু? এই যে কেমেৰাৰ পিছফালে থকা ল'ৰাকেইজন দেখা পাইছে, এইকেইজনক আমি এই ব্লগতে দেখা পাম। তাৰপিছত আমি কেতিয়াও দেখা নাপাওঁ। আৰু এইকেইজন নোহোৱাকৈ আমি সুন্দৰ সুন্দৰ চিৰিয়েলেই হওক, চিনেমাই হওক কেতিয়াও চাব নোৱাৰোঁ। তেওঁলোকৰ কষ্টক আমি সঁচাই কৃতজ্ঞতা স্বীকাৰ ডেফিনেটলি কৰিব লাগিব। আৰু এনেদৰে শেষ হ'লগৈ মোৰ এই ব্লগটো।
আৰু আপোনালোককো শুভেচ্ছা জনাই ইমান পৰলৈ চোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাৰিলে মৰমতে ছাবস্ক্ৰাইব কৰি চেনেলটো গ্ৰ' কৰিব দিয়ক। ধন্যবাদ।